সঁচাই অহা 5 মে তাৰিখত দিবনে এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই তোমালোকক জনাই দিম। যদি চেনেলটোত প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া আৰু ভিডিঅ'টোত এটা লাইক কৰি দিয়া। ছাত্ৰ-ছাত্ৰীসকল তোমালোকে ইতিমধ্যে জানাই যে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে যে অহা 5 মেৰ আগতে এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব। মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে জাষ্ট জনাই দিছে যে 5 মেৰ ভিতৰতে ঘোষণা কৰা হ'ব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। তেখেতে কিন্তু এতিয়ালৈকে সঠিক তাৰিখটো উল্লেখ কৰা নাই। বাট যেতিয়া মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে তেতিয়াৰে পৰা বহুতেই ফেক নিউজ বনাই আছে যে অহা 5 মেত ঘোষণা কৰা হ'ব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল আৰু সেইটো সঠিক বুলি কৈ আছে। বাট মে মাহৰ 5 তাৰিখত যে ঘোষণা কৰিব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল তেনেকুৱা নিউজ বা টুইট এতিয়ালৈকে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে কৰা নাই। তোমালোকে জানাই যে তেখেতে জাষ্ট ঘোষণা কৰিছে যে অহা 5 মেৰ ভিতৰতে ঘোষণা কৰা হ'ব এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। তো যদি এইচএছ ৰিজাল্ট আগতীয়াকৈ দিয়ে তেন্তে 5 মেৰ আগতে কেতিয়া দিব সঠিককৈ কোৱা সম্ভৱ নহয়। প্ৰথম সপ্তাহৰ 1, 2, 3 আৰু 4 তাৰিখৰ ভিতৰত দিব পাৰে। বাট 5 মেৰ আগতেও নিদিব পাৰে এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল, কিয়নো তোমালোকে জানানে যে ৰিজাল্টৰ তাৰিখ ঘোষণা কৰা হয় যিকোনো এটা শেষৰ বৈঠকত। তো বহি চোৱা লেট হলে 5 মেত নিদিবও পাৰে এইচএছ চূড়ান্ত পৰীক্ষাৰ ফলাফল। আৰু এটা কথা বহুতেই কৈ আছে যে এইবাৰ যিহেতু এইচএছএলচি পৰীক্ষাৰ ফলাফল বহুত আগতীয়াকৈ দিয়া হৈছে, গতিকে এইচএছ পৰীক্ষাৰ ফলাফলো এইবাৰ আগুৱাই দিয়া হ'ব। একচুৱেলি এইচএছ পৰীক্ষাৰ ফলাফল মে মাহৰ শেষৰ সপ্তাহ নাইবা জুন মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হয়। এইবাৰৰ এইচএছএলচি ৰিজাল্ট আগুৱাই দিয়াৰ কাৰণটো হ'ল যে এইবাৰ এইচএছএলচি পৰীক্ষা জাষ্ট 45 নম্বৰ লিখনি পৰীক্ষা আৰু বাকী 45 নম্বৰ এমচিকিউ আছিলে। সো বহি চোৱাত একেবাৰে সহজ হ'ল, যাৰ কাৰণে এইচএছএলচি ৰিজাল্ট আগুৱাই দি দিয়া হৈছিল। বাট ফাইনেল পৰীক্ষাৰ বহি চোৱাত অকমান সময় লাগে আৰু ভবা মতে এইচএছৰ ফলাফল আগুৱাই দিয়াৰ সম্ভাৱনা নাই। শেষৰখন বৈঠকত যিটো সিদ্ধান্ত চূড়ান্ত হয় সেই তাৰিখ মতে এইচএছৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। আৰু এটা কথা, তোমালোকে যদি গুগলত চাৰ্চ কৰা তেতিয়া তাত পাবা যে এইচএছৰ ৰিজাল্ট জুন মাহৰ প্ৰথম সপ্তাহত দিয়া হ'ব বুলি তাত উল্লেখ আছে। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। গতিকে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। আৰু এটা কথা, তোমালোকে যদি এইচএছ ৰিজাল্টৰ সঠিক তাৰিখটো জানিব বিচাৰা তেন্তে তোমালোকে মুখ্যমন্ত্ৰী নাইবা শিক্ষামন্ত্ৰীৰ টুইট চেক কৰিব পাৰা।